Hello friends, welcome back to my YouTube channel. This is Bhavna. So asil Rakshabandhan asil Saturday aru aji evening e ami goi asu gaole karon amar mahir biya aru moi esit ekdom thakibo nare sei karone moi hanky loi bla thakibo logia hoise nole mor obostha beya hoy jabo. Hello guys, এতিয়া আমি ৰাতিপুৱা উঠিলো এতিয়া পানী তুলিবলৈ যাব মানুহ লাহে লাহে আহিছে গুট খাইছে আমি গায়ে ধোৱা নাই এতিয়ালে এয়া আমাৰ মাহী বিয়া গা ধুই উঠিয়ে মাক খুজিলে অ আই কি হাত পিন্ধিব পাৰে কোনফালে নাই মই এয়া আমাৰ মামী হাই কৈ দিয়া হাই চাহতে খোৱা পুঠিটা নোখোৱা কোৱা এইটো আমাৰ জেঠু গুণগুণৰ বিয়া মই বিহু ডান্স কৰিম তাৰ পাছতে বিয়া নাম গাম আজি মই এতিয়া কাৰিকৰৰ কাম কৰি আছো এতিয়া মই বিলাহী পিচি আছো তাৰ পাছতে মাছৰ লগত বনাম মাহী গা পা ধুই হৈ গ'লগৈ মাহীক লৈ আহিলোঁ বিয়াবলৈ এই মাহীক এতিয়া আমি দুজনীয়ে মিলি লৈছোঁ কাজিন চিষ্টাৰ আৰু মই দুজনীয়ে মাহীক মেকআপ কৰিম কাজিন চিষ্টাৰে মাহীক মেকআপ কৰি দি আছে আৰু মই ছাইডত বহি হাঁহি আছোঁ কাৰণ মই নিজেও ইমান ভালকৈ মেকআপ কৰিব নাজানো সেইকাৰণে কাজিন চিষ্টাৰে জানে তাই কৰি দিছে মেকআপ আৰু মই হেয়াৰখিনি কৰি দিম আৰু ভাবিছোঁ কিবা হয় নাজানো জাষ্ট চিম্পল খোপা এটা বান্ধি দিম কাৰণ মাহীৰ ইমান চুলি নাই সৰি গ'লগৈ গোটেই চুলিখিনি সেইকাৰণে মানে ইমান ভাল খোপাও নহ'ব চ' মই ট্ৰাই কৰিম নিজৰ বেষ্ট আৰু এজনী মই এইজনী আমাৰ কইনা এবাৰ ফ্ৰণ্টৰ ফালেদি দেখাই দিছোঁ মেকআপ কমপ্লিট হোৱা নাই তথাপিও অলপ অলপ কৰি আছে একদম চিম্পল মেকআপ ৰাখিছোঁ কাৰণ মানে মাহীক ইমান ভাল নালাগে বোলে মেকআপ সেইকাৰণে চবেই চিম্পলিকৈ কৰিব দিছে সেইকাৰণে মাহীক বহুত চিম্পলকৈ কৰি দিছোঁ এই আমাৰ ভণ্টিও আহি পালেহি এইটো হ'ল আমাৰ মাহী কইনাৰ লুক খোপা চোপা আমি চব বান্ধি দিলোঁ তাৰে পিছৰ লুক হয় এইখিনি আৰু মই ভিডিঅ'টোত ইমান বেছি একো ক'ব নোৱাৰিম কাৰণ জাষ্ট ক্লিপ হয় আৰু কি ক'মনো মই আৰু এইবিলাক আমাৰ ৰাইজসকল বহি আছে ইয়াতে এজনী হ'লোঁ মই আৰু এইটো হ'ল মাহীৰ ফ্ৰণ্টৰ ফালেদি লুক পূৰা ড্ৰেছো সতি দেখুৱাই দিছোঁ আৰু আমাৰ মাহীক কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব চাওগে কইনা বস্তুবিলাক গাড়ীত ভৰাই আছে আৰু এয়া মাইনাই কুলি বনি আছে কুলি নাম্বাৰ 1 আমাৰ বিয়া বেছি ডাঙৰকে পাতা দায়া চব সৰু সৰুকে পাতি সৰু হোৱাকে বিয়া পাতিছে আৰু আমি আমাৰ গাড়ীত ভৰাই আছো মাহীৰ বস্তু আমাৰ ভাংগাৰবালি কুলি নাম্বাৰ 1 আৰু এয়া আমাৰ দৰা গাড়ী আহি গ'ল আহি ৰেডি এতিয়া দৰা নামি পেলাই নিয়ম নীতিখিনি হ'ব আৰু আপোনালোকে চাই থাকক
আৰু এইবোৰ হ'ল আমাৰ দৰা ঘৰৰ মানুহ আৰু মাহীক এতিয়া ৰেডি কৰি আছে লৈ যাবলৈ। আমি এতিয়া ভাত খাবলৈ আহিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি আছোঁ মন্দিৰত। চাব পাৰে মোৰ পিছফালে মন্দিৰ আছে এইটো, আৰু মই বহি আছোঁ ৰাস্তাত, কাৰণ ইমান বেছি ভাগৰ লাগিছে নহয় কি ক'ম আৰু, কিন্তু বহুত বেছি কষ্ট হৈছে। আমি মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া মাহীক লৈ আহিলে দৰাই, এতিয়া দৰাৰ লগত বিয়া হ'ব আৰু তাৰে পিছত মাহী যাব নিজৰ ঘৰত, আমি যামগৈ নিজৰ ঘৰত। আজিৰ কাৰণে বাছ ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।